আমি আজি ক্লাস 7 প্ৰথম পাঠ সংখ্যাৰ পৰিচয় অখণ্ড সংখ্যাৰ বিষয়ে আমি আলোচনা কৰিম। আমি অখণ্ড সংখ্যালৈ যোৱাৰ আগতে আমি পূৰ্বতে শিকি অহা স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা আৰু হৈছে ঋণাত্মক সংখ্যাৰ বিষয়ে আমি হৈছে পুনৰ মনত পেলাই লওঁ। স্বাভাৱিক সংখ্যা কোনবিলাকক কয় আমি জানো হৈছে 1 2 3 4 5 6 দদদত একেবাৰে হৈছে অসীমলৈকে এই সংখ্যাবিলাকক আমি কি সংখ্যা বুলি কওঁ? স্বাভাৱিক সংখ্যা, যাক আমি ইংৰাজীত নেচাৰেল নাম্বাৰ বুলি কওঁ। পূৰ্ণ সংখ্যা কোনবিলাকক কয়? পূৰ্ণ সংখ্যাৰ ভিতৰত কোনবিলাক আছিলে? 0 1 2 3 4 4 5 6 দদদত একেবাৰে হৈছে অসীমলৈকে আমি হৈছে এই সংখ্যাবিলাকক কি সংখ্যা বুলি কওঁ? পূৰ্ণ সংখ্যা বুলি কওঁ। আৰু হৈছে ঋণাত্মক সংখ্যা। ঋণাত্মক সংখ্যা কোনবিলাক সংখ্যা কয়? যিবিলাক সংখ্যাৰ আগফালেদি হৈছে বিয়োগ চিন থাকে, যেনে হৈছে বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 বিয়োগ 6 দদদত একেবাৰে এইবিলাকো অসীমলৈকে গৈছে। এতিয়া আহোঁ অখণ্ড সংখ্যা কাক কয়? আমি হৈছে অখণ্ড সংখ্যা বুলি ক'লে পূৰ্ণ সংখ্যাত কি কি সংখ্যা আছিলে? 0 1 2 3 4 5 6 একেবাৰে অসীমলৈকে গৈছে। এই পূৰ্ণ সংখ্যা আৰু হৈছে ঋণাত্মক সংখ্যা বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 বিয়োগ 6 দদদত একেবাৰে অসীমলৈকে গৈছে। এই পূৰ্ণ সংখ্যা আৰু হৈছে ঋণাত্মক সংখ্যাবিলাক লগ লাগি সৃষ্টি হোৱা হৈছে সংখ্যাৰ থোপটোকে আমি অখণ্ড সংখ্যা বুলি কওঁ। এতিয়া আমি যদি সংখ্যা ৰেখাডালৰ যদি সহায়ত যদি আমি যদি অখণ্ড সংখ্যাবিলাক যদি উপস্থাপন কৰা হয়, তেতিয়া হৈছে শূন্যৰ হৈছে শূন্যটো মাজত আছে, শূন্যৰ হৈছে এই সোঁফালৰ সংখ্যাখিনিক আমি কি বুলি ক'ম? ধনাত্মক অখণ্ড সংখ্যা। ধনাত্মক অখণ্ড সংখ্যাৰ ভিতৰত কোনবিলাক পৰিব? 1 2 3 4 5 6 7 8 9 10 একেবাৰে অসীমলৈকে গৈ থাকিব। আৰু হৈছে এতিয়া শূন্যৰ হৈছে বাওঁফালৰখিনিক আমি কি বুলি ক'ম? ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'ম। আৰু হৈছে শূন্যৰ হৈছে সোঁফালৰখিনিক আমি কি বুলি ক'ম? ধনাত্মক অখণ্ড সংখ্যা। এতিয়া চোৱা, ঋণাত্মক অখণ্ড সংখ্যা বুলি ক'লে হৈছে কি কি পৰিব? বিয়োগ 1 বিয়োগ 2 বিয়োগ 3 বিয়োগ 4 বিয়োগ 5 বিয়োগ 6 দদদত একেবাৰে হৈছে অসীমলৈকে আগবাঢ়ি গৈ থাকিব। হৈছে শূন্যটো হৈছে ঋণাত্মকো নহয় ধনাত্মকো নহয়। এতিয়া পিছৰখিনিলৈ আহোঁ। আমি যিমানে হৈছে শূন্যৰ হৈছে আমি যিমানে সোঁফাললৈ আমি আগবাঢ়ি গৈ থাকিম 1 2 3 4 5 6 7 8 9 10 আমি যিমানে হৈছে শূন্যৰ হৈছে সোঁফাললৈ আমি আগবাঢ়ি গৈ থাকিম সংখ্যাবিলাক হৈছে সিমানেই ডাঙৰ হৈ হৈ গৈ থাকিব। যেনে হৈছে 1তকৈ হৈছে 2টো ডাঙৰ, 2তকৈ হৈছে 3টো ডাঙৰ। আমি যিমানেই সোঁফাললৈ গৈ আছোঁ সংখ্যাবিলাক হৈছে ক্ৰমান্বয়ে ডাঙৰ হৈ হৈ গৈ আছে। আৰু হৈছে শূন্যৰ হৈছে বাওঁফাললৈ আমি হৈছে যিমানেই আগবাঢ়ি গৈ থাকিম সংখ্যাবিলাক ক্ৰমান্বয়ে সৰু হৈ হৈ গৈ থাকিব। যেনে হৈছে বিয়োগ 1তকৈ হৈছে বিয়োগ 2টো হৈছে সৰু, বিয়োগ 2তকৈ হৈছে বিয়োগ 3টো সৰু, বিয়োগ 3টোতকৈ হৈছে বিয়োগ 4টো সৰু, তেনেকৈ তেনেকৈ আগবাঢ়ি গৈ থাকিব। আমাক চেপ্টাৰটোত কিছুমান হৈছে প্ৰশ্ন দিয়া আছে, আমি কৰি চাওঁ আহাচোন। আমি হৈছে এই বাকচত হৈছে এই চিনকেইটা হৈছে উপযুক্ত চিনকেইটা আমি হৈছে ব্যৱহাৰ কৰি পূৰ কৰিব হৈছে। এইটোক আমি হৈছে গ্ৰেটাৰ দেন বুলি কওঁ, এইটোক হৈছে ইকুৱেল চিন বা হৈছে আমি সমান চিন বুলি কওঁ, এইটোক আমি কি বুলি কওঁ? লেছ দেন বুলি কওঁ। এতিয়া চোৱা 2 আৰু 5ৰ ভিতৰত এই দুইটাৰ ভিতৰত হৈছে কোনটো ডাঙৰ আটাইতকৈ? 2 আৰু 5ৰ ভিতৰত হৈছে আমি যিহেতু জানো 5টো জানো, আমি সেইটো কাৰণে আমি হৈছে এইটো চিন ব্যৱহাৰ কৰিম। এতিয়া চোৱা তাৰপিছৰটোলৈ ঠিক একেদৰে যাওঁ। 4 আৰু 7ৰ ভিতৰত 4 আৰু 7ৰ ভিতৰত কোনটো সৰু? 4টো সৰু, 7টো ডাঙৰ, সেইটো কাৰণে আমি 7ৰ ফালে দিম এইটো চিন। ঠিক একেদৰে হৈছে 0 আৰু হৈছে 7ৰ মাজত কোনটো ডাঙৰ? 7টো ডাঙৰ, সেইটো কাৰণে আমি এইটো চিন ইউজ কৰিম। এতিয়া এই 4 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন। 0 আৰু হৈছে বিয়োগ 7ৰ মাজত হৈছে সৰু সংখ্যাটো কোনটো সংখ্যা? বিয়োগ 7টো সৰু সংখ্যা। কাৰণ আমি শিকি আহিছোঁ সংখ্যা ৰেখা এডালৰ হৈছে যিমানেই হৈছে আমি হৈছে শূন্যৰ হৈছে যিমানেই বাওঁফাললৈ আমি আগবাঢ়ি গৈ থাকিম সিমানেই হৈছে সংখ্যাবিলাক ক্ৰমান্বয়ে সৰু হৈ হৈ গৈ থাকে। যেনে হৈছে বিয়োগ 1তকৈ হৈছে বিয়োগ 2টো সৰু বুলি কৈছিলোঁ, বিয়োগ 2তকৈ হৈছে বিয়োগ 3টো সৰু হয় বুলি কৈছিলোঁ, বিয়োগ 3টোতকৈ হৈছে বিয়োগ 4টো সৰু হয় বুলি কৈছিলোঁ। তেতিয়াহ'লে আমি হৈছে 0 আৰু হৈছে বিয়োগ 7ৰ মাজত হৈছে সৰু সংখ্যাটো কি হ'ব? বিয়োগ 7 হ'ব। সেইটো কাৰণে আমি এইটো 0ৰ আমি এই বাকচটোত হৈছে আমি গ্ৰেটাৰ দেন চিনটো ইউজ কৰিম।
এই 5 নম্বৰ প্ৰশ্নটো চাওঁচোন 4 আৰু হৈছে ইফালে দিয়া আছে হৈছে -7 এই দুটাৰ মাজত হৈছে কোনটো সৰু কোনটো ডাঙৰ 4 আৰু হৈছে বিয়োগ 7ৰ মাজত কোনটো সৰু কোনটো ডাঙৰ এইটো হৈছে বিয়োগ 7টো হৈছে সৰু 4টো হৈছে ডাঙৰ কাৰণ হৈছে সংখ্যা ৰেখাৰ হৈছে বাওঁফাললৈ যিমান আমি আগবাঢ়ি গৈ থাকিম সিমানে কি হয় বুলি কৈছিলো সমান নম্বৰ সৰু হৈ যায় আৰু হৈছে সংখ্যা ৰেখাৰ হৈছে শূন্যৰ হৈছে সোঁফালে থকা সংখ্যাবিলাক হৈছে শূন্যৰ বাওঁফালে থকা সংখ্যাবিলাকতকৈ ডাঙৰ হয় তেতিয়াহ'লে 4টো ডাঙৰ এইটো কাৰণে আমি গ্ৰেটাৰ দেন চিনটো ইউজ কৰিম 4 ইজ গ্ৰেটাৰ দেন হৈছে -7 ঠিক একেদৰে হৈছে ইয়াত দি আছে -4 আৰু এইটো হৈছে ইফালে দি আছে 7টো ক'ত থাকে সংখ্যা ৰেখাৰ শূন্যৰ হৈছে সোঁফালে থাকে এইটো কাৰণে হৈছে 7টো হৈছে ডাঙৰ হ'ব আমি সেইটো কাৰণে লেছ দেন চিনটো ইউজ কৰিলো -4 ইজ লেছ দেন হৈছে 7 7 নম্বৰ প্ৰশ্নটি দিয়া আছে -4 আৰু হৈছে ইফালে দিয়া আছে -7 এই দুটাৰ ভিতৰত হৈছে কোনটো সৰু কোনটো ডাঙৰ -4টো হৈছে ডাঙৰ -7টো হৈছে সৰু কাৰণ হৈছে আমি হৈছে শূন্যৰ হৈছে বাওঁফাললৈ হৈছে আমি হৈছে যিমানেই আগবাঢ়ি গৈ থাকিম সংখ্যাবিলাক সমান নম্বৰে কি হৈ গৈ থাকিব সৰু হৈ গৈ থাকিব সেইটো কাৰণে হৈছে -4 বিয়োগ 4টো হৈছে ডাঙৰ হ'ব আৰু হৈছে বিয়োগ 7টো হৈছে সৰু হ'ব কাৰণ হৈছে বিয়োগ 4ৰ পিছতে আমি বিয়োগ 5 পাম তাৰপিছত হৈছে বিয়োগ 6 পাম তাৰপিছত হৈছে বিয়োগ 7 পাম 8 নম্বৰ প্ৰশ্নটো দিয়া আছে বিয়োগ 5 আৰু হৈছে বিয়োগ 13 এই হৈছে বিয়োগ 5 আৰু হৈছে বিয়োগ 13 এই দুটাৰ মাজত হৈছে কোনটো সৰু কোনটো ডাঙৰ এই দুটা সংখ্যাই হৈছে ঋণাত্মক অখণ্ড সংখ্যা অৰ্থাৎ এইডোখৰত আমি যদি সংখ্যা ৰেখাডালত চাওঁ বিয়োগ 5টো এইডোখৰত আছে তাৰপিছত হৈছে বিয়োগ 6 হৈছে ডট এনেকৈ গৈ থাকিব বিয়োগ 13টো ধৰা হ'ল ইমান মানত আছে আমি যিহেতু জানো হৈছে শূন্যৰ হৈছে বাওঁফাললৈ আমি হৈছে যিমানেই আগবাঢ়ি গৈ থাকিম সিমানেই হৈছে সংখ্যাবিলাক সমান নম্বৰে কি হৈ গৈ থাকিব সৰু হৈ গৈ থাকিব যেনে হৈছে বিয়োগ 1তকৈ আমি কি বুলি কৈছিলোঁ বিয়োগ 2টো সৰু বিয়োগ 2তকৈ হৈছে বিয়োগ 3টো সৰু এতেকে হৈছে বিয়োগ 5টো ডাঙৰ হ'ব বিয়োগ 13টো কি হ'ব সৰু হ'ব সেইটো কাৰণে আমি এইটো চিন ইউজ কৰিম বিয়োগ 5টো ডাঙৰ বিয়োগ 13টো সৰু এবাৰ 9 নম্বৰ প্ৰশ্নটো দিয়া আছে বিয়োগ 5 বাওঁফালে দিয়া আছে আৰু হৈছে সোঁফালে দিয়া আছে বিয়োগ 2 মাইনাছ হৈছে বিয়োগ 3 এতিয়া আমি এফালেদি হৈছে বিয়োগ 5 আছে আমি সিফালেদি বিয়োগ 2 লগত হৈছে আকৌ বিয়োগ 3 লগ লাগিলে মানে হৈছে কিমান হ'ব আমি চাওঁ আহাচোন এই দুইটাতে হৈছে বিয়োগ চিন আছে আমি বিয়োগ চিনটো আমি কমন ল'লো সেইটো তাৰপিছত আমি ব্ৰেকেটত ভৰাই দিলে মানে এইটো হৈছে 2 আৰু হৈছে এই বিয়োগ চিনটো হৈছে যোগ হৈ যাব 2 প্লাছ হৈছে 3 হৈ যাব এতিয়া হৈছে 2 লগত আমি 3 যোগ কৰিলে আমি কিমান পাম 5 আগফালেদি বিয়োগ চিনটো আছে আমি কিমান পালো বিয়োগ 5 পালো অৰ্থাৎ বিয়োগ 2 মাইনাছ হৈছে বিয়োগ 3 সমান কিমান হ'ব বিয়োগ 5 হ'ব বাওঁফালেও বিয়োগ 5 আছে সোঁফালেদিও বিয়োগ 5 তেতিয়াহ'লে ইয়াত আমি বাকচত আমি কি চিন ব্যৱহাৰ কৰিম সমান চিন ব্যৱহাৰ কৰিম তোমালোকে এই প্ৰশ্নটো হৈছে আৰু বেলেগ ধৰণে তোমালোকে বুজি ল'ব পাৰা এইটো হৈছে বিয়োগ 5 আছে মানে তুমি ধৰি থ'ব পাৰা হৈছে তোমাৰ 5 টকা ধাৰ আছে আৰু হৈছে ইফালেদি আমি হৈছে সোঁফালেদি হৈছে বিয়োগ 2 আৰু হৈছে বিয়োগ 3 দিয়া আছে তোমাৰ আমি হৈছে বিয়োগ চিন থাকিলে আমি কি বুলি কৈছিলোঁ তোমাৰ হৈছে ধাৰ আছে বুলি বুজি থৈ দিব কৈছিলোঁ বিয়োগ 2 মানে হৈছে তোমাৰ 2 টকা ধাৰ আছে আকৌ বিয়োগ 3 আকৌ হৈছে তোমাৰ আৰু 3 টকা ধাৰ লাগিব টোটেল কেই টকা ধাৰ হৈ গ'ল 5 টকা ধাৰ হৈ গ'ল তেতিয়াহ'লে আমি হৈছে বিয়োগ 5 এফালেদি বাওঁফালেদিও বিয়োগ 5 আছে সোঁফালেদি আমি কিমান পালোঁ বিয়োগ 5 পালোঁ এতেকে কি চিন ব্যৱহাৰ কৰিম সমান চিন মানে হৈছে দুইটাই সমান 10 নম্বৰ প্ৰশ্নটো দিয়া আছে 0 বিয়োগ 5 আৰু সিফালে দিয়া আছে হৈছে 5 বিয়োগ হৈছে 0 এতিয়া চোৱা 0ৰ পৰা হৈছে 5 বিয়োগ হ'লে আমি কিমান পাম বিয়োগ 5 পাম আমি ইফালেদি তেতিয়া কি পালোঁ বাওঁফালেদি ইয়াৰ মানটো হৈছে বিয়োগ 5 পালোঁ আকৌ ইফালেদি চোৱা 5ৰ পৰা হৈছে 0 বিয়োগ হ'লে আমি কিমান পাম এইটো মানটো হৈছে 5 পাম তেতিয়াহ'লে চোৱা এতিয়া এইটো বিয়োগ 5 আৰু হৈছে 5ৰ ভিতৰত হৈছে কোনটো ডাঙৰ আমি যেহেতু হৈছে জানো সোঁফালৰখিনি হৈছে আমি যিমানেই সোঁফালে আগবাঢ়ি গৈ থাকিম সংখ্যাবিলাক সমান নম্বৰে কি হৈ গৈ থাকে আমি হৈছে ডাঙৰ হৈ গৈ থাকে এইফালৰখিনি হৈছে ডাঙৰ আৰু হৈছে ইফালৰখিনি সমান নম্বৰে সৰু হৈ গৈ থাকে এই বিয়োগ 5টো হৈছে সৰু আৰু হৈছে 5টো হৈছে ডাঙৰ সেইটো কাৰণে আমি এইটো চিন ব্যৱহাৰ কৰিম এবাৰ 11 নম্বৰটো প্ৰশ্নটো দিয়া আছে বিয়োগ 7 যোগ হৈছে বিয়োগ 5 ইফালে বাওঁফালে দিয়া আছে আৰু সিফালে দিয়া আছে বিয়োগ 12 ইয়াৰ ভিতৰত হৈছে
এতিয়া চাওঁ বিয়োগ 7ৰ লগত হৈছে বিয়োগ 5 যোগ কৰিলে মানে কিমান হ'ব এফালে চোৱাচোন বিয়োগ 7 যোগ হৈছে বিয়োগ 5 এতিয়া আমি হৈছে ইয়াৰ ব্ৰেকেট কেইটা খুলি দিম এই খুলি দিলে হ'ব এইটো হ'ব বিয়োগ 7 হ'ব ইটো হৈছে যোগে বিয়োগে হৈছে বিয়োগ চিন হ'ব এইটো হ'ল বিয়োগ 5 হ'ল এতিয়া চোৱা এই দুইটাতে হৈছে বিয়োগ চিন দুইটাতে আছে এইটো কাৰণে এইটো আমি কমন আনিলো এই বাহিৰলৈ আনিলো আৰু হৈছে ব্ৰেকেটৰ ভিতৰত হৈছে এই 7টো আৰু হৈছে 5টো সোমাই দিলো এইটো হৈছে ইয়াৰ আগফালে দি বিয়োগ চিনটো আমি কমন আনিলে এইটো 7 হ'ল আৰু হৈছে এই চিনটো হৈছে যোগ চিন হৈ যাব যোগ 5 হৈ যাব এতিয়া চোৱা এই 7 যোগ 5 সমান কিমান হ'ব 12 আৰু আগফালে দি বিয়োগ চিনটো আছিলে বিয়োগ চিনটো বহাই দিলো তেতিয়া হৈছে বিয়োগ 7 যোগ হৈছে বিয়োগ 5 কৰিলে আমি কিমান পাম বিয়োগ 12 পাম এতিয়া আমি বাওঁফালেও পালো ইয়াৰ মানটো কিমান পালো বিয়োগ 12 পালো আমি সোঁফালে দি হৈছে বিয়োগ 12 আছে তেতিয়া হলে এই দুটা কি হ'ব সমান হ'ব তেতিয়া হলে আমি কি চিনটো ব্যৱহাৰ কৰিম সমান চিনটো আৰু 12 নম্বৰ প্ৰশ্নটো দিয়া আছে -6 + 5 এফালে বাওঁফালে দি আছে আৰু সোঁফালে দি আছে 11 দি আছে আমি হৈছে সংখ্যা ৰেখাৰ সহায়তো কৰিব পাৰো -6 বুলি কৈছে আমি হেতু কাৰণে শূন্যৰ পৰা আমি হৈছে 6 ঘৰ আহিলো বাওঁফালে আহিলো -6 লৈকে +5 বুলি কৈছে আমি হেতু কাৰণে আমি এতিয়া -6ৰ ঘৰটোৰ পৰা আমি হৈছে 5 ঘৰ আগলৈ যাম 5 যোগ কৰিব কৈছে হেতু কাৰণে 5 ঘৰ আগলৈ গলে আমি কিমান পালো -1 পালো অৰ্থাৎ -6 + 5 হলে মানে ইয়াৰ মানটো আমি কিমান পাম 1 পাম আৰু হৈছে হিফালে দিয়া আছে 11 আছে এতিয়া -1 এফালে বাওঁফালে আছে -1 সোঁফালে আছে 11 এই দুটাৰ মাজত হৈছে কোনটো ডাঙৰ হ'ব 11 টো ডাঙৰ হেতু কাৰণে আমি এইটো চিন ব্যৱহাৰ কৰিম বা তোমালোকে এইটো এনে ধৰণে বুজি থৈ দিব পাৰা -6 মানে হৈছে তোমাৰ 6 টকা ধাৰ আছে +5 মানে হৈছে তোমাৰ হাতত 5 টকা আছিলে তুমি ধাৰটো মাৰি দিয়াৰ পিছত তোমাৰ হাতত কেই টকা ধাৰ থাকিবগে 1 টকা 13 নম্বৰ প্ৰশ্নটো দিয়া আছে 21 যোগ হৈছে 3 বাওঁফালে দিয়া আছে আৰু সোঁফালে দিয়া আছে বিয়োগ 25 যোগ হৈছে 27 এতিয়া আমি বাওঁফালৰ মানটো কিমান হয় চাই লওঁ 21ৰ লগত 3 যোগ কৰিলে আমি কিমান পাম 24 পাম 24 পালো আৰু হৈছে সোঁফালে কিমান হয় চাম আমি হৈছে বিয়োগ 25 যোগ হৈছে 27 দিয়া আছে এতিয়া বিয়োগ 25 বুলি কৈছে আমি সংখ্যা ৰেখাৰ সহায়তো হৈছে আমি এই যোগফলটো কৰিব পাৰো বিয়োগ 25 বুলি কৈছে এইটো কাৰণে শূন্যৰ বাওঁফাললৈ আমি কেই ঘৰ আহিম 25 ঘৰ আহিম বিয়োগ 25 পালো তাৰপিছত হৈছে যোগ 27 বুলি কৈছে এবাৰ হৈছে বিয়োগ 25ৰ পৰা 27 ঘৰ যেহেতু হৈছে যোগ 27 বুলি ক'লে এইটো কাৰণে হৈছে 27 ঘৰ আমি হৈছে সোঁফাললৈ গুচি আহিম তেতিয়া এইডোখৰলৈকে হ'ল 25 ঘৰ 26 27 তেতিয়া হলে আমি উত্তৰটো তেতিয়া কিমান পাম উত্তৰটো কিমান পালো 2 পালো তেতিয়া হলে সোঁফালৰ মানটো 2 আৰু হৈছে বাওঁফালৰ মানটো 24 ইয়াৰ ভিতৰত তেতিয়া হলে কোনটো ডাঙৰ 24 টো ডাঙৰ হেতু কাৰণে আমি এইটো চিন ব্যৱহাৰ কৰিম মই আগতে কৈছিলো যিবিলাক হৈছে বিয়োগত থাকিব আমি হেতু হৈছে ধাৰত ধৰি ল'ব পাৰো তেতিয়া হলে তোমাৰ হৈছে 25 টকা ধৰি লোৱা হ'ল ধাৰ আছে যোগ হৈছে 27 মানে হৈছে তোমাৰ হাতত থকা টকাটো যোগত আছে তোমাৰ হাতত হৈছে জমা আছে 27 টকা জমা আছে তুমি ধাৰটো মাৰি দিয়াৰ পিছত 25 টকা ধাৰটো মাৰি দিয়াৰ পিছত তোমাৰ কি টকা হাতত থাকিবগে 2 টকা তেতিয়া হলে বাওঁফালে পালো হৈছে আমি 24 পালো আৰু হৈছে সোঁফালে পালো 2 পালো হেতু কাৰণে আমি হৈছে গ্ৰেটাৰ দেন চিনটো ইউজ কৰিলো 24 হৈছে গ্ৰেটাৰ দেন 2 মানে হৈছে 24 টো 2 কে ডাঙৰ